নমস্কাৰ এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' পাই থাকিবলৈ সাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো। ভাৰত আৰু পাকিস্তানৰ মাজত যদি যুদ্ধ হয় কি হ'ব? ভাৰত আৰু পাকিস্তানৰ মাজত বৰ্তমান সময়ত যদি যুদ্ধ হয় তেন্তে ভাৰতে পাকিস্তানক হৰুৱাবলৈ বেছি সময় নালাগিব। কাৰণ বৰ্তমান সময়ত ভাৰতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত ইমান আগবাঢ়িছে, পাকিস্তানে ইমান আগবাঢ়িব পৰা নাই। ভাৰতৰ যিমান যুদ্ধৰ সা-সামগ্ৰী আছে ইমান পাকিস্তানৰ যুদ্ধৰ সা-সামগ্ৰী নাই, অৰ্থাৎ ভাৰতৰ তুলনাত পাকিস্তানৰ বহুত কম। ভাৰতৰ সৈন্য বাহিনী পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ সৈন্য বাহিনী। ভাৰতৰ 13,62,000তকৈ অধিক সক্ৰিয় সৈন্য বাহিনী আছে, কিন্তু পাকিস্তানৰ মাত্ৰ 6,37,000হে সক্ৰিয় সৈনিক আছে। 2018 চনৰ গ্ল'বেল ফায়াৰ পাৱাৰ ইণ্ডেক্সে ভাৰতৰ সৈন্য বাহিনীক বিশ্বৰ ভিতৰত চতুৰ্থ শক্তিশালী সৈন্য বাহিনী হিচাপে স্বীকৃতি দিছে। ভাৰততকৈ শক্তিশালী সৈন্য বাহিনী হিচাপে মাত্ৰ তিনিখন ৰাষ্ট্ৰই স্বীকৃতি লাভ কৰিছে। এই তিনিখন ৰাষ্ট্ৰ হ'ল আমেৰিকা, ৰাছিয়া আৰু চীন। পাকিস্তানে এই তালিকাত টপ 10ৰ ভিতৰতো স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই। পাকিস্তানে এই তালিকাত স্থান লাভ কৰিছে 17 নম্বৰ স্থান। ভাৰতৰ 2,185টা এয়াৰক্ৰাফ্ট আছে, কিন্তু পাকিস্তানৰ মাত্ৰ 1,281টাই আছে। ভাৰতৰ এটেক এয়াৰক্ৰাফ্ট 804টা আছে, কিন্তু পাকিস্তানৰ 410টাই আছে। ভাৰতৰ টেংক 4,426টা আছে, কিন্তু পাকিস্তানৰ মাত্ৰ 2,182টা আছে। ভাৰতৰ ছাবমেৰিন 16টা আছে, কিন্তু পাকিস্তানৰ মাত্ৰ 5টাই আছে। তাৰ উপৰিও ভাৰতৰ ব্ৰহ্মোছ মিছাইল, অগ্নি 5, সুখোই ফাইটাৰ জেট, K9, M777 আদি বহুতো যুদ্ধৰ সামগ্ৰী আছে, যাৰ জৰিয়তে ভাৰতে পাকিস্তানক অতি কম সময়ৰ ভিতৰতে পৃথিৱীৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, যাতে সকলোৱে ভাৰতৰ শক্তি সম্পৰ্কে অৱগত হ'ব পাৰে। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।